হে গাইজ, আপোনালোক সকলোকে মোৰ ব্লগছটোলৈ স্বাগতম জনাইছোঁ। আজি হৈছে শিক্ষক দিৱস। স্বাধীন ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি, বিশিষ্ট শিক্ষাবিদ, দাৰ্শনিক ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন উপলক্ষে 1962 চনৰ পৰা শিক্ষক দিৱস গোটেই ভাৰতবাসীয়ে পালন কৰি আহিছে। গতিকে শিক্ষক দিৱসৰ লগত সংগতি ৰাখি আজি আমাৰ স্কুলত বিভিন্ন অনুষ্ঠান আয়োজন কৰা হৈছিল। আপোনালোক সকলোকে আমাৰ স্কুলৰ বিভিন্ন অনুষ্ঠানবোৰ দেখুৱাই যাম, গতিকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব। আৰু এতিয়া আমি আহিছোঁ মূল ভিডিঅ'টোলৈ। তেতিয়াহ'লে আহক বেছি দেৰি নকৰি মূল ভিডিঅ'টোলৈ আগবাঢ়ো। আজিৰ দিনটোত শিক্ষক দিৱস হিচাপে সকলোবোৰ শিক্ষানুষ্ঠানতে অনুষ্ঠিত হৈছে আৰু আমিও আলোচনা কৰিম তেওঁ কোন আছিলে, ক'ত জন্ম হৈছিলে, কি কৰিছিলে। আৰু তোমালোকে নিশ্চয় জানাই, তথাপিতো আমি এবাৰ মনত তাৰ পিছতহে তেওঁ স্বাধীন ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল আৰু তাৰ পিছত তেওঁ ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল। এই ৰাষ্ট্ৰপতি হৈ থকা অৱস্থাত তেওঁৰ